নমস্কাৰ, মই মোৰ গল্পপাঠ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই মোৰ ছাতি গল্পটোৰ পিছৰ কেইটামান পেৰেগ্ৰাফ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যদি আপোনালোকে শুনি ভাল পায় তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, তেতিয়াহ'লে আৰম্ভ কৰিছোঁ। ছাতি। আজি এইখন স্কুলত হৰিপ্ৰিয়া দেৱীৰ ৩৫ বছৰীয়া কৰ্মজীৱনৰ শেষৰটো দিন। তেওঁৰ বাবে স্কুলখন দ্বিতীয় এখন ঘৰৰ দৰে। লগৰ শিক্ষয়িত্ৰী প্ৰভাই সোধা প্ৰশ্নটোৰ উত্তৰ যদিও সাধাৰণকৈ তাইক দি থলে, কিন্তু ক'ব নোৱাৰাকৈ তেওঁক ভৰিৰ পৰা মূৰলৈকে কিবা এটাই কঁপাই তুলিলে। প্ৰাৰ্থনাৰ শেষত সকলো শিক্ষকৰ লগতে বাইদেউ কমন ৰুমলৈ সোমাই গ'ল। আজি তেওঁ প্ৰধান শিক্ষকৰ কাৰণে আছুতীয়াকৈ ৰখা চকী টেবুলযোৰৰ ওচৰলৈ নগৈ সকলোৰে লগত একেলগে বহিল। আজি কাৰোৰে দেখোন ক্লাছ কৰিবলৈ যোৱাৰ মতিগতি তেওঁ দেখা নাই। সকলো সহশিক্ষকে নিজৰ জেগাই জেগাই বহি থকা দেখি তেওঁ নকওঁ বুলি ভাবিও মাত লগালে। কাৰ কাৰ ক্লাছ আছে যাওক, কৰি আহকগৈ, মই আছোঁ নহয় দিনটো। আচলতে আজি কাৰোৰে মন নাছিল ক্লাছ কৰিবলৈ, তথাপিও কৰিবতো লাগিবই। অলপ সময় সকলোৱে হৰিপ্ৰিয়া বাইদেউৰ লগত সময় কটাব বিচাৰিছিল। বাইদেউৰ কথা শুনি যাওঁ নাযাওঁ কৰি এজন এজনকৈ তিনিওজন শিক্ষক ৰেজিষ্টাৰ বহীকেইখন লৈ ভাগে ভাগে ওলাই গ'ল। হৰিপ্ৰিয়া দেৱী তেনেকুৱাই, নিজৰ কৰ্তব্যক হেলা কৰিলে খুব বেয়া পায়। আজিও তাৰ কোনো সাল সলনি নহ'ল। নিজেও কাহানিও নিজৰ কামক আওকাণ কৰা নাই, আৰু তেওঁৰ কাৰণেও কোনোবাই ল'ৰা ছোৱালীকেইটাক নপঢ়ুৱাকৈ থাকিব, সেইটো দেৱীয়ে হ'বলৈ দিব নোৱাৰে। আজিও মনটো আছিল চতুৰ্থ শ্ৰেণীৰ ক্লাছটো ল'বলৈ যাবলৈ। প্ৰভাইহে বোলে বাইদেউ আজি থাকক দিয়ক, ময়ে তৃতীয় আৰু চতুৰ্থ দুয়োটাৰে একেলগে চাই দিম বুলি হাজিৰা বহী দুখন হাততে লৈ ওলাই গৈছে। সকলোবোৰ শিক্ষক ওলাই যোৱাৰ পিছত এতিয়া ৰুমটোত হৰিপ্ৰিয়া দেৱী অকলশৰীয়া হৈ পৰিল। নিজকে আজি দেখোন তেওঁৰ স্কুলখনত অচিনাকিৰ দৰে লাগিছে। ঠিক ৩৫ বছৰৰ আগতে নতুনকৈ স্কুলখনত জইন কৰিবলৈ অহা হৰিপ্ৰিয়াজনীৰ দৰে। টেবুলখনত থৈ দিয়া ছাতিটোকে আকৌ এবাৰ তেওঁ সজোৰে সাবটি ধৰি টেবুলখনত মূৰটো পেলাই দিলে। ওলাই আহিবলৈ ধৰা চকুলোখিনিক কোনোমতেহে নপৰাকৈ ধৰি ৰাখিছে তেখেতে। বাসুদেউ LP স্কুলখনত শিক্ষক শিক্ষয়িত্ৰী বুলিবলৈ মুঠেই ৪ জন। প্ৰধান শিক্ষক ৰত্নেশ্বৰ দাসৰ অৱসৰৰ পিছত ইমান দিনে হৰিপ্ৰিয়া দেৱীয়ে প্ৰধান শিক্ষকৰ বাপটো লৈ আহিছে। তেওঁৰ আচলতে এই বাপটো ল'বলৈ একেবাৰে মন নাছিল, কিন্তু তেওঁতকৈ জ্যেষ্ঠজন শিক্ষক নোহোৱাতহে তেওঁ এই বাপটো ল'বলগীয়া হ'ল। প্ৰভাও বৰ বেছি দিনৰ পুৰণি নহয়, সৰু ছোৱালী, জইন কৰিছিলহে কেইবছৰমান আগতে। তথাপিও দেখোন তাইৰ কিবা হৰিপ্ৰিয়া দেৱীক নিজৰ মাক যেন লাগে। আচলতে দেৱীয়ে মৰম তেনেকে দিবও জানে যে। হৰিপ্ৰিয়াৰ জীৱনটোত কি হেৰুওৱা নাই তাৰ হিচাপ কৰিবলৈ গ'লে অশেষ ওলাব। একেবাৰে স্কুলখনেই তেওঁৰ যি নিজৰ বুলি আছিল, অৱশেষত আজি স্কুলখনৰ পৰাও বিদায় ল'ব। পিছে এই ক'লা ছাতিটোৱে হ'লে তেওঁৰ লগ কেতিয়াও এৰা নাই। স্কুলখন প্ৰথম জইন কৰিবৰ দিনাই গিৰিয়েক থুলনাথে মহেন্দ্ৰ দত্তৰ ছাতিটো কিনি দিছিল, যিটো আজিলৈকে চলি আছে। আচলতে চলি আছে বুলি ক'ব নোৱাৰি, দেৱীয়েহে চলাই আছে। সেই ছাতিটোৰ জৰাজীৰ্ণ অৱস্থা দেখি কোনোৱে নতুনকৈ এটা কিনাৰ পৰামৰ্শ দিয়ে, কোনোবাই আকৌ ঠাট্টা কৰি থৈ যায়। তেওঁৰ কিন্তু সেইবোৰলৈ কাণসাৰ নাই। কোনোবাই যদি বেছিকৈ কয় তেতিয়া তেওঁ কয়, আজিকালি মহেন্দ্ৰ দত্তৰ আগৰ সেই ছাতিবোৰ নাই, অলপ বেছি বতাহ বৰষুণতে দেখোন ছাতিবোৰ বেকা হৈ ভাঙি যায়। তেনেকৈ কৈয়ে তেওঁ এই ছাতি বিষয়ক কথাবোৰৰ পৰা গা এৰা দিয়ে। ঠিক আছে, আজিলৈ ইমানেই। ছাতি গল্পটো পুনৰ লৈ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।